নমস্কাৰ মোৰ আখললৈ আপোনালোকক স্বাগতম জনাইছো আজি মই মোৰ আখলত কেইটামান কাপকেক বনাবলৈ লৈছো এই কাপকেক কিটা বনাবলৈ অতি সহজ আৰু খাবলৈও বহুত টেষ্টি হয় আপোনালোকে এবাৰ বনাই চাব পাৰিব তাৰ কাৰণে এই ইনগ্ৰেডিয়েন্টছ খিনি লৈছো ময়দা butter condensed milk এইখিনি গুড়ি কৰি লোৱা চেনি আৰু এয়া গাখীৰ বেকিং পাউডাৰ এইখিনি টুটি ফ্ৰুটি আৰু এয়া ভেনিলা এসেন্স এতিয়া মই এটা বাউলত মেল্ট কৰি লোৱা বাটাৰখিনি আধা কাপ বাটাৰ আৰু আধা কাপ কনডেন্স মিল্ক লৈ ইয়াতে এতিয়া মই ফেটি লম আৰু আধা কাপ গুড়ি চেনি ইয়াতে মিলাই লম গুড়ি চেনি মই আধা কাপ দিছো আপোনালোকে চেনি নিজৰ সোৱাদ অনুযায়ী বঢ়াই ল'ব পাৰিব এতিয়া ইয়াত ময়দা 2 কাপ আৰু এয়া বেকিং পাউডাৰ 1 চামুচ দি মই এতিয়া চালি লম ময়দা আৰু বেকিং পাউডাৰটো ভালদৰে মিহলি হৈ গলে কেকটো ধুনীয়াকৈ ফুলিব আৰু এইখিনি 1 কাপ গাখীৰ মই উতলাই গৰম কৰি তাৰ পিছত ঠাণ্ডা কৰি লৈছো এতিয়া গাখীৰখিনি অলপ অলপকৈ দি মই ফেটি যাম গাখীৰখিনি এবাৰতে দি দিব নালাগে অলপ অলপকৈ দি মিলাই যাব লাগিব এয়া লাষ্টত মই এইখিনি গাখীৰ দি দিলো পুৰা 1 কাপ গাখীৰ লাগিলে আৰু 1 চামুচ ভেনিলা এসেন্স দিছো দি আৰু অলপ সময় মিক্স কৰি লম এতিয়া ইয়াতে অলপ টুটি ফ্ৰুটি দি দিম দি এতিয়া অলপ মিলাই ললো বস্তুখিনি লৈ এতিয়া এইখিনি হৈ গল ৰেডি এতিয়া এখন বেকিং ট্ৰে ললো তাৰ ওপৰত এখন কাপকেক মোল্ড ট্ৰে লৈ তাতে কাপকেক লাইনাৰ কেটা পাতি দিলো আৰু কেকৰ মিক্সাৰখিনি অলপ অলপকৈ ইয়াত দি যাম আধাতকৈ অলপ বেছিকৈ দিব লাগিব দি এতিয়া ওপৰত অলপ অলপ টুটি ফুটি দি সজাই দিছো এতিয়া এখন অলপ সেট হ'ব দি ওভেনটো প্ৰিহিট কৰি লম তাৰ কাৰণে 200 ডিগ্ৰী সেন্টিগ্ৰেড আৰু এটো 10 মিনিটৰ কাৰণে মই ওভেনটো প্ৰিহিট কৰি লম আৰু কাপকেক কিটা এতিয়া মই ইয়াত বেক হ'ব দিম
এতিয়া ওভেনটো 180 ডিগ্ৰী সেন্টিগ্ৰেডলৈ আনিব লাগিব আৰু 30 মিনিটছৰ কাৰণে কাপকেক কিটা বেক হ'ব দিম এয়া হৈ গ'ল কাপকেক ৰেডি এইবাৰ পূজাত আপোনালোকে কাপকেক কেইটামান বনাই খাই চাওকচোন পৰিয়ালৰ সকলোৱে নিশ্চয় ভাল পাব আৰু নিৰামিষ খোৱা সকলৰ বাবেও এটি সুন্দৰ ৰেচিপি ল'ৰা ছোৱালীৰ কাৰণেতো কথাই নাই দেখিও ভাল পাব আৰু খাবলৈও টেষ্টি টিফিনত দিবলৈও সহজ কাপকেক কিটা বনাই খাই চাই কেনেকুৱা লাগিল মোক কমেন্ট কৰি জনাব এয়া চাওক মই এটা আপোনালোকক ভাঙি দেখুৱাইছোঁ ধুনীয়াকৈ ফুলিছে আৰু টুটি ফ্ৰুটিৰে সজাই দিলে দেখিব ধুনীয়া হয় মোৰ ভিডিঅ'টি যদি চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ আখল চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ